এই গাইজ বতৰ চব কেনেকুৱা ক'ত ফচি আছোঁ আহিছে বৰ্তমান মোৰ ফ্ৰেণ্ড এটা তো এইফালে আহি আছে লগৰটো মোক নিবলৈ তাৰ আগত ঘূৰাই ল'বা ধুনীয়াকৈ ফচি থাকিব তো অলপ বাইকখন ঘূৰাই লওঁ তাৰপিছত দেখুৱাই আছোঁ হা দেৰি নকৰিবা ৰয়েল এনফিল্ড নো টেনশ্যন তো আজি বহুত দিনৰ মূৰত মানে মই ভিডিঅ' কণ্টিনিউ কৰিম বুলি ভাবিছোঁ ইউটিউবত চ' আপোনালোকে কেনেকুৱা পায় কি জনাব পৰিৱেশটো সঁচাকৈ বহুত বেয়া হৈ গৈছে তো বানপানীৰ কাৰণে বহুতো মানুহৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে চ' এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ কি গৈ আছোঁ গোটেইখিনি গম পাব চাওকচোন কেনেকুৱা অৱস্থা এইটো লিকতে যাওঁ ন সবাই ডাউন আছে দেই ডাউন আছে লাহে লাহে এনেকুৱা বতৰ নহয় মানে আমি ক'তো শান্তি পোৱা নাই ভাবিছিলোঁ অকণমান ওলাই যাম ধুনীয়াকৈ ব্লগ এটা কৰিম তো এতিয়া বৰ্তমান আমি ক'ত গৈ আছোঁ ন এতিয়া এনেই অকণমান ওলাই গৈছোঁ চিল মাৰোঁগৈ বুলি তো ইয়াক মাতিলোঁ এতিয়া আহিলে বহুত দিনৰ পাছত এতিয়া অকণমান ওলাই যাম ঘৰত পাইছোঁহি পান কাৰ্ড চাব আহিছিলে বৰ্তমান পান কাৰ্ড অহা নাই বুলি কৈছে এতিয়া অকণমান আগলৈ গৈ থাকোঁ লগৰ এটা ঘৰলৈ অৱস্থা কি হ'ল বাইকৰ আজি ভিডিঅ'টো অকল বাইকত গৈ হৈছে চাব নেকি ATM ডুবু অৱস্থা এয়া হৈছে তিনিচুকীয়া আইয়াখন পানী हो गया पीछे ओ माय गॉड तो फाइनली आइए पाइছোহি আৰু বেটা ই পলাই দিলে চালা শান্তিয়ে নাই ন চবৰ ঘৰতে একেই অৱস্থা এয়া আমাৰ পাৰ্টনাৰটো পুৰা বোকা হৈ আছে অকলে ওলাই গৈছোঁ আৰু এতিয়া পুলিচে নেপালে হৈছে আৰু পালেতো আমাক তিনিটা গৰু পিটন দিব চ' হেল্ল' গাই চক এতিয়া আহি পালোহি ইমান ধুনীয়া এটা প্লেচ চবফালে পানী চ' এতিয়া আমি অকণমান আগলৈকে যাম তাত পুৰা মাছ ধৰি আছে মাছ হৈছে চাবাগে নি চ' অকণমান আগত দাদাহঁতে মাছ ধৰিছে চাওঁগে ওলাই আহিছোঁ অলপ দাদা পাইছে নাই মাছ বহনি দিছে নি কি পালা সৰু নজৰকে পানী যথেষ্ট হৈছে পানীটো বৰ্তমান এতিয়া বাঢ়ি আছে সেইটো গতিকে পুল তাতে ৰখিছোঁ আৰু ধুনীয়াকৈ তো আমি আহিছিলোঁ এইখনতে আহিছিলোঁ ৰয়েল এনফিল্ড হিমালয়ান তো এতিয়া ইমান ধুনীয়া প্লেচ এটাত আহিছোঁ নহয় লগৰকেইটাৰ লগত ওলাই আহিছোঁ এইফালে পূৰা এইখন টঙি জাল নে কি জাল বুলি কয় ওপৰলৈ উঠাই দিয়ে যে গম পোৱা নি গম নোপোৱা ন চাওঁগে আহাচোন আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ অলপ ব্লগ কৰিম বুলি এয়া আমাৰ পাৰ্টনাৰ এটাক দেখিলোঁ আহি পাইছে আৰু মাছ চাবলৈ এয়া দাদা এজন আছে ভাল ন ক'ৰপৰা আহিলা গুইজান গৈছিলা অঁ কিবা কামত নেকি কামত নহয় এনেই গৈছিলোঁ অঁ ঠিকে আছে লাগিছে বৰ্তমান ঐ যাব লাগে এই পুৰা ফোনত ব্যস্ত হৈ আছে ল'ৰাটো এইটো এটা আছে এই ফটো মাৰিব লাগে মাৰিবা ব'লা ফটো মাৰিবা মোকো মাৰি দিবা খালি দেই
একচুৱেলি এইটো জেগাৰ পৰা যাবলৈ মনেই যোৱা নাই, ইমান ধুনীয়া এটা বতাহ মাৰি আছে নহয়, আৰু চুলিখিনি ইগন'ৰ কৰিব, একদম কাটিব লাগিব, জাবৰা হৈ আছে। চ' এতিয়া আৰু ধুনীয়াকৈ ফটোশ্বুট দুটামান কৰোঁ, কৰি মেলি আৰু ইয়াৰ পৰা ওলাই দিওঁ। ত' চাই থাকিব ভিডিঅ'টো, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া ধুনীয়াকৈ ইয়াক ফটো 3টামান শ্বট দিলোঁ, ভাল লাগিলে আপোনালোকে যাব, এয়া ইনষ্টাগ্ৰামটোত যাব, মোৰ ইয়াত লিংকটো থাকিব। ধুনীয়াকৈ প'ষ্ট দিয়া। প্ৰথমতে এতিয়া মই ধুনীয়াকৈ প'ষ্ট দি লওঁ, প'ষ্ট দিয়াৰ পিছত আৰু ধুনীয়াকৈ ফটো শ্বুট কৰিম। সি ধুনীয়াকৈ প'ষ্ট দি ৰখি আছে ফটো মাৰিছোঁ বুলি। অলপ হেৰি কৰি ল'ব লাগিব, চুলিখিনি যিহেতু বহুত লেতেৰা হৈ আছে। ত' আপোনালোকে চাব। চ' এতিয়া আমি ধুনীয়াকৈ ওলাই যোৱা গোটেইকেইটাই জাল চাল মাৰিলে মানুহকেইটাই, চালোঁ ভাল লাগিলে, মাছ উঠিছে অলপ অলপ। ত' এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ। চলো গাইছ, এতিয়া গৈ আছোঁ। সেইটো আমাৰ গ'লগৈ পাৰ্টনাৰটো, আমি এতিয়া উলিয়াই দিব লাগে, বেছি দেৰি এতিয়া বহিব লাগে আমাৰ ওপৰত, আৰু এতিয়া যাব লাগে। চলো